হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে নৱনীতাছ এক্টিভিটিছ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি হৈছে এটা বিশেষ দিন। আমি যাবলৈ ওলাইছোঁ আমাৰ মাহঁতে অধ্যয়ন কৰা খেৰাজখাট উচ্চ মাধ্যমিক বিদ্যালয়ত 1984 বৰ্ষৰ পৰ্যন্ত অধ্যয়ন কৰা সহপাঠী শিক্ষাৰ্থীসকলৰ উদ্যোগত সতীৰ্থ সন্মিলনলৈ। বন্ধুত্ব হৈছে এনে এটা সম্পৰ্ক য'ত কোনো জাতি, ধৰ্ম, বৰ্ণ একো ভাৱ নাথাকে। মাথো হৃদয়ৰ মণিকোঠাত আল ফুলে সজাই ৰাখে আপোনত্বৰ আলিংগনবোৰ। সেয়েহে বন্ধুত্বৰ পৰিধি বহুত ব্যাপক আৰু বিশাল। আজি বতৰটো খুবেই বেয়া, তথাপিও বিভিন্ন প্ৰান্তৰ পৰা সতীৰ্থসকল আহি স্মৃতিৰ ৰোমন্থনৰ অৰ্থে এই বিদ্যালয়ত উপস্থিত হৈছেহি। চাওঁচোন আহক আজি এই বিশেষ দিনটোৰ উদযাপন কেনেদৰেনো হয়। কান্ধত পৃথিৱী দাঙিলো, তামাম কিৰিলি পাৰিলো, হেজাৰ চুপতি মাৰিলো। সৰু 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 ধিটিঙালি, সৰু দুষ্টামি, ডাঙৰ নহম যেন কাহানিও। পৰু 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 বাগৰি যদিও জুতিত বন্ধু ধৰিবা তুমি, পঢ়াশালি পাতৰ কেঁকুৰ। এই সভাস্থলীত আমাৰ আত্মীয় কাৰোবাৰ পিতৃ মাতৃ ভাতৃ ভণ্টি কোনোবা আছে পতাৰ বাবে ইমানেই আমি আনন্দিত হৈছো যে খংটো সিমানতে সামৰণি পৰক। আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িম। মোক মাৰক খঙত দেই। হ'ব তোমালোকে এই সহযাত্ৰী নামে কিতাপখনক নামাকৰণ কৰা হৈছে আৰু কিতাপখনত ফণ্টত লিখা আছে ক্লাছ অফ 1984, ক্লাছ অফ Es
অহাবাতে বলিয়া আমার গাই রানী ওই তোমাকে দেখি রানী ওই তোমাকে দেখি রানী ওই অহাবাতে বলিয়া ইমান ভাল লগা পৰিৱেশ চাওক ভোলাবাৰী নিবাসী প্ৰতিভাজিকা এগৰাকী কৰ্মৰত শিক্ষক তেখেতক এভাগী গামোচা সন্মাননা কৰাৰ কাৰণে অৰুণটো ভূঞাক আহ্বান জনাইছোঁ। অৰুণটো ভূঞা প্ৰতিভাজিকা ভোলাবাৰী আমাৰ মঞ্জু হাজৰিকা স্বামী ইয়াৰ পাছতে আমাৰ এই সময়ক যেন ধৰি থম যেন বান্ধি থম মজগুল পৃথিৱী আমাৰ ধৰু 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 সাৱতী কি আকাশ কি মাটি হাঁহেই যেতিয়া সঁহাৰি ঘূৰি ঘূৰি আমিও ঘূৰি কি চহৰ কি হাবি ফূৰ্তিৰ ঠিকনা